বন্ধুসকল আজিৰ ভিডিঅ'টো আমি শিকিম ডিস্পাইট বা ইনস্পাইটৰ পাছত যদি বিং বা হেভিং আহে তেন্তে কি অৰ্থ প্ৰকাশ কৰে কেনেকৈ ইয়াক ইংৰাজীৰ বাক্যত ব্যৱহাৰ কৰিব পাৰি ভিডিঅ'টো খুব ইন্টাৰেষ্টিং হ'ব গতিকে শেষলৈকে চাব দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বলা বন্ধুসকল এইকেইটা সেন্টেন্স চোৱা ডিস্পাইট হেভিং টু এক্সপেন্সিভ কাৰ্ছ হি ৱান্টছ টু বাই another one despite having no experience he got the job Despite having many problems in life, he succeeded. Despite having a headache, my mother went to work. যেতিয়া আমি এক্সপিৰিয়েন্স অভিজ্ঞতা পজিশনৰ কথা কওঁ কিবা এটা বস্তু ওচৰত লগত থকা বা হোৱাৰ পিছতো বা ইয়াৰ সত্ত্বেও তাৰ পাছত সেন্টেন্সটো লিখিব কি হ'ল বা নহ'ল কি কৰা হ'ল বা নহ'ল আৰু দুটা সেন্টেন্স চাওঁ আহা Despite having money, he didn't help me. টকা থকাৰ পিছতো টকা থকাৰ সত্ত্বেও তেওঁ মোক সহায় নকৰিলে Despite having a lot of money he is miser ইমান টকা থকাৰ সত্ত্বেও ইমান টকা থকাৰ পিছতো তেওঁ কৃপণ he is miser কৃপণ মানে লোভিয়া বন্ধুসকল ইয়ালৈকে বুজিলে তাৰ পাছত আহিল despite being যেতিয়া আমি ষ্টেট বা কণ্ডিশ্যন বা কোৱালিটিৰ কথা কওঁ তেতিয়া আমি despiteৰ ব্যৱহাৰ কৰোঁ যেনে despite being late দেৰি হোৱাৰ পিছতো they were happy ইহঁত সুখী হৈছিল Despite being injured, আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো ইয়াৰ সত্ত্বেও he played তেওঁ খেলিছিল he played the game তেওঁ খেলখন খেলিছিল Despite being a good student এজন ভাল ছাত্ৰ হোৱাৰ পিছতো ইয়াৰ সত্ত্বেও he failed the exam তেওঁ পৰীক্ষা ফেইল কৰিছিল তেওঁ পৰীক্ষাত বিফল হৈছিল Despite being so beautiful she is not arrogant ইমান ধুনীয়া হোৱাৰ সত্ত্বেও ইমান ধুনীয়া হোৱাৰ পিছতো তাৰ কোনো অহংকাৰ নাই বন্ধুসকল চাৰ্টখন চোৱা ডিফাৰেন্সটো ফাইন্ড আউট কৰিব পাৰিছানে বন্ধুসকল য'ত ডিস্পাইট আছে তাত ইনস্পাইট অফ বহাব পাৰি যেনে ইনস্পাইট অফ হেভিং ইনস্পাইট অফ বিং এনেকৈ ডিস্পাইট বিং হি ৱাজ সিক হি ৱেন্ট টু ৱৰ্ক ৰং এনেকৈ ক'ব নোৱাৰি ডিস্পাইট হি ইজ টায়াৰ্ড হি কণ্টিনিউড ৱৰ্কিং ৰং এনেকৈ ক'ব নোৱাৰি So friends, I hope you liked this video. কিবা query হলে কমেন্টত জনাব বাকি ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ